এক প্ৰসিদ্ধ মন্দিৰ। আপুনি তালৈ যদি যায় তেন্তে আপোনাৰ সকলো মনৰ আশা পূৰণ হ'ব আৰু ভগৱানৰ প্ৰেম আপোনাৰ হৃদয়ত স্থাপন হ'ব। ইয়াতকৈ আৰু এটা ডাঙৰ কথা, এই মন্দিৰৰ মূৰ্তিৰ প্ৰতিমা এজন ভক্তৰ লগত নিজে নিজে গুচি আহিছিল। আহক আমি আজি এই মন্দিৰৰ বিষয়ে জানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা। মোৰ ধাৰ্মিক চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল লোক নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আহক আমি মন্দিৰৰ বিষয়ে জানো। এই মন্দিৰটো আছে গুজৰাটৰ ডাকৰ নামৰ জেগাত। ভগৱানৰ এটা নাম হৈছে ৰণছুৰ, সেইকাৰণে এই মন্দিৰটো ৰণছুৰ ৰায় মন্দিৰ বুলি জনা যায়। ভগৱান শ্ৰীকৃষ্ণৰ বৰানা নামৰ এজন প্ৰিয় ভক্ত আছিল। তেওঁ সদায় এটা তুলসী পুলি হাতত লৈ প্ৰত্যেক ছমাহৰ মূৰে মূৰে ডাকোৰৰ পৰা দুৱাৰিকালৈ গৈছিল। বৰানাৰ গোটেই জীৱন দুৱাৰিকাধীশ মন্দিৰ গৈয়ে জীৱন পাৰ কৰিলে। লাহে লাহে তেওঁ বুঢ়া হ'বলৈ ধৰিলে। ৭২ বছৰ বয়সত ডাকোৰৰ পৰা দুৱাৰিকালৈ যাবলৈ অলপ অসুবিধা হ'ল। এদিন বৰানাই ভগৱানক ক'লে, প্ৰভু, এয়াই মোৰ শেষ যাত্ৰা। মই আপোনাৰ দৰ্শন কৰিবলৈ আৰু যাব নোৱাৰিম, কিয়নো মোৰ শৰীৰটো আগৰ নিচিনা শক্তি নাই। ভগৱান অন্তৰ্যামী, ভক্তৰ অধীন। ভগৱানে বৰানাক সপোনত আহি ক'লে, ঠিক আছে, তুমি আহিব নোৱাৰা, মই তোমাৰ ওচৰলৈ আহিব পাৰিম। তুমি এটা কাম কৰিবা, তুমি শেষবাৰৰ বাবে যেতিয়া মোৰ ওচৰলৈ আহিবলগীয়া একাদশী দিনাখন এখন গৰু গাড়ী লগত লৈ আহিবা। মই গৰু গাড়ীখনত বহি তোমাৰ ওচৰলৈ গুচি আহিম। বৰানাই সেয়াই কৰিলে। ভগৱানৰ মতে কাম। বৰানাই এখন গৰু গাড়ী লৈ দুৱাৰিকা পালেগৈ। দুৱাৰিকা গৈ ভক্তিত মগন হৈ নাম কীৰ্তন কৰিবলৈ ধৰিলে। তাত থকা পূজাৰীয়ে সুধিলে, আজি আপুনি বেলগাড়ী লৈ কি উদ্দেশ্যত আহিছে? বৰানাই ক'লে, ভগৱান আজি মোৰ লগত যাব, সেইকাৰণে মই গৰু গাড়ী লৈ আহিছোঁ। এই কথা শুনি তাত থকা পূজাৰীৰ লগতে সকলো ভক্তই হাঁহিবলৈ ধৰিলে। তেওঁলোকে গম পোৱা নাছিল যে বৰানাই কি ক'ব বিচাৰিছে। ৰাতি সকলোবোৰ শুই গ'ল। মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিলে। সময় ২টা বাজিছে। বৰানাৰ গৰু গাড়ীখনত শুই আছিল। সেই সময়তে মন্দিৰৰ দুৱাৰ নিজে নিজে খোল খালে আৰু ভগৱান শ্ৰীকৃষ্ণৰ দুৱাৰিকাধীশৰ মূৰ্তি বাহিৰলৈ ওলাই আহিল। গৰু গাড়ীত শুই থকা বৰানাক সপোনত ভগৱানে ক'লে, ব'লা এতিয়া আমি যাওঁ। বৰানা যেতিয়া সাৰ পালে দেখিলে ভগৱানৰ বিগ্ৰহ গৰু গাড়ীখনত উঠি বহি আছে। বৰানাই গৰু গাড়ীখন চলাই লৈ আহিল। ভগৱান আৰু ভক্ত বহুত সুখী আছিল। ডাকোৰ পোৱাৰ আগতে ভগৱানে বৰানাক ক'লে, ইয়াত অলপ সময় ৰ'বা, জিৰণি লওঁ। তাৰ পিছত ভগৱানে এজোপা নিম গছৰ ডালিত ধৰি অলপ জিৰণি ল'লে। ভগৱানে যিজোপা নিম গছৰ ডালিত ধৰি জিৰণি লৈছিল, সেই নিমজোপাৰ পাত আজিও মিঠা। আনফালে দুৱাৰিকাৰ পূজাৰী গুগলী ব্ৰাহ্মণে দেখিলে যে মন্দিৰত দুৱাৰিকাধীশ নাই। তেওঁলোকে বুজি পালে যে বৰানাই ভগৱানক চুৰ কৰি লৈ গৈছে। পূজাৰীজনে গাঁৱৰ মানুহৰ লগত বৰানাক বিচাৰি ডাকোৰ পালেগৈ। এই দেখি বৰানাৰ বহুত ভয় লাগিল। ভগৱানে বৰানাক ক'লে, মূৰ্তিটো ঘুমটি নদীত লুকুৱাই থোৱাগৈ। বৰানাই সেয়াই কৰিলে। পূজাৰীজনৰ লগত অহা মানুহবিলাকে বৰানাক খঙতে মাৰপিট কৰিবলৈ ধৰিলে। এফালে বৰানাক মাৰপিট কৰি তেজ ওলোৱাৰ লগে লগে আনফালে ঘুমটি নদীত লুকুৱাই থোৱা মূৰ্তিটোৰ তেজ ওলাবলৈ ধৰিলে। তেজেৰে গোটেই পানীখিনি ৰঙা হৈ গ'ল। আজিও সেই ঘুমটি নদীৰ মাটিবিলাক ৰঙা দেখিবলৈ পোৱা যায়। মানুহবিলাকৰ মাৰ খাই খাই বৰানাৰ মৃত্যু হৈ গ'ল। আজিও সেই মূৰ্তিটোৰ গাত অস্ত্ৰৰে মৰা চিন আছে। গুগলী ব্ৰাহ্মণ শান্ত নহ'ল। ব্ৰাহ্মণজনে দুৱাৰিকাধীশক তাৰ পৰা লগত লৈ যাবলৈ অনুৰোধ কৰিলে, হে প্ৰভু, আপুনি মোৰ লগত যাব লাগিব। ব্ৰাহ্মণজনে এনেকৈয়ে জিদ কৰি নদীৰ কাষত বহি থাকিল। ব্ৰাহ্মণজনে বৰানাৰ পত্নীক আহি ক'লেহি, যদি আমাক দুৱাৰিকাধীশৰ প্ৰতিমাৰ সমান ওজনৰ যদি সোণ দিব পাৰে তেন্তে আমি দুৱাৰিকাধীশক ইয়াত থৈ যাম, নহ'লে আমি লগত লৈ যাম। বৰানাৰ পত্নীয়ে এটা নাকফুলি পিন্ধি আছিল। সেই সোণৰ নাকফুলিটো লৈ এফালে পালাখনত ভগৱানৰ মূৰ্তিটো উঠালে আৰু আনফালে সেই সোণৰ নাকফুলিটো উঠাই জুখিবলৈ ধৰিলে। পালাখনত ভগৱান আৰু নাকফুলিটো সমান হৈ পৰিল। গুগলী ব্ৰাহ্মণে গম পালে যে ভগৱান ইয়াতে থাকিব বিচাৰিছে। তাৰ পিছত ব্ৰাহ্মণজনে ভগৱানক এৰি দুৱাৰিকা ধামলৈ গুচি গ'ল। গুগলী ব্ৰাহ্মণক দুখী হৈ থকা দেখি এদিন ভগৱানে ব্ৰাহ্মণজনক সপোনত ক'লে,
তুমি দুৱাৰিকাৰ ওচৰত থকা এটা পুখুৰীত 6 মাহৰ পিছত এনেকুৱা এটা মূৰ্তি বিচাৰি পাবা। সঁচাকৈয়ে গুগলী ব্ৰাহ্মণে কেইমাহমানৰ পিছত পুখুৰীত একে এটা মূৰ্তি বিচাৰি পালে। বৰ্তমান সেই মূৰ্তিটো এতিয়াও দুৱাৰিকাত আছে। এই ডাকুৰৰ মন্দিৰত এটা শিৱ মন্দিৰ আছে। সেই মন্দিৰতে ভগৱান কৃষ্ণৰ প্ৰতিমা ৰখা হৈছিল। তাৰ পিছত 1772 চনত কৃষ্ণৰ ভক্ত গোপাল জগন্নাথ তাম্বেকাৰে এই মন্দিৰটো নিৰ্মাণ কৰে। ফ্ৰেণ্ডছ, সেই ভক্ত বৰানা, যাৰ লগত ভগৱান শ্ৰীকৃষ্ণ গৰু গাড়ীত বহি আহিছিল দুৱাৰিকাৰ পৰা, তেওঁ আগৰ জন্মত কোন আছিল জানেনে? আহক জানো। বৰানা আগৰ জন্মত বৃন্দাবনত শ্ৰীকৃষ্ণৰ সখা আছিল। নাম আছিল বিজয়ানন্দ। এদিন সকলো সখীয়ে মিলি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিছিল। কিন্তু বিজয়ানন্দ বহুত ঘমণ্ডি আছিল। সেইকাৰণে তেওঁ ঘৰতে সোমাই থাকিছিল। পিছদিনাখন হোলী আছিল আৰু সকলোৱে ৰং খেলি থাকোঁতে শ্ৰীকৃষ্ণ নদীত পৰি গ'ল আৰু লগতে বিজয়ানন্দও ভগৱানৰ লগত পৰি গৈছিল। ভগৱানে তেতিয়া বিজয়ানন্দক পানীৰ তলত গৈ নিজৰ ৰূপ দেখুৱালে। তেতিয়া বিজয়ানন্দই ভগৱানৰ চৰণত ধৰি ক্ষমা খুজিলে আৰু তেতিয়া ভগৱানে তেওঁক বৰদান দিলে যে তুমি কলিযুগত আকৌ বিজয়ানন্দ বৰানা হৈ জন্ম ল'বা আৰু তোমাৰ পত্নী সুধা আকৌ তোমাৰ পত্নী হৈয়ে জন্ম ল'ব। তেতিয়া মই তোমাক দৰ্শন দিম আৰু তোমাৰ মুক্তি হ'ব। এনেকৈয়ে গুজৰাটত এই মন্দিৰ স্থাপন হ'ল। ফ্ৰেণ্ডছ, আপোনালোকেও পাৰিলে এই মন্দিৰ দৰ্শন কৰিবলৈ নিশ্চয় চেষ্টা কৰিব। গতিকে ফ্ৰেণ্ডছ, এয়াই আছিল আজি মোৰ ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।